নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম টেট 2019 অসমীয়া ব্যাকৰণৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াম আপোনালোকক এই ভিডিঅ'টোত। ঠিক আছে, যদি আপোনালোকে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নিশ্চয় লাইক কমেণ্ট কৰিব। ঠিক আছে, পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ, অসমীয়া ভাষাত কাৰক কেই প্ৰকাৰৰ আৰু কি কি লিখা। ঠিক আছে, অসমীয়া ভাষাত কাৰক হৈছে 6 প্ৰকাৰৰ। এইটো মনত ৰাখি ল'ব, অসমীয়া ভাষাত কাৰক হৈছে 6 প্ৰকাৰৰ। 1 নম্বৰটো হৈছে কাৰক কেইটা হৈছে কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্পাদন কাৰক, অৱদান কাৰক, অপাদান কাৰক, অধিকৰণ কাৰক। ঠিক আছে, পলম নকৰি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমীয়া ভাষাত বহুবচনাত্মক প্ৰত্যয় বুলিলে কোনবোৰ? অসমীয়া ভাষাত বহুবচনাত্মক প্ৰত্যয় বুলিলে সাধাৰণতে বুৰ, বিলাক, হত, জাক, মখা, সোপা, সকল, লোক আদিবোৰ অসমীয়া ভাষাৰ বা অসমীয়াৰ বহুবচনাত্মক প্ৰত্যয়। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। পৰম শব্দৰ অৰ্থ কি? পৰম শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ, উত্তম। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো হ'ল যে হাইফেন এই চিনডালে কি বুজায়? যে হাইফেন চিনডাল যে দিওঁ যে কি বুজাইছে হাইফেন চিনডালে? হাইফেন চিনডালে পৰস্পৰ সম্বন্ধ থকা দুটা শব্দ বা পদক সংযোগ কৰে। ঠিক আছে, 5 নম্বৰ কুৱেশ্যনটো হ'ল যে ভাৱবোধক এই চিনডালে কি বুজায়? যে ভাৱবোধক চিনডাল দিয়া হয় যে কি কাৰণে? যে ই আমাৰ মনৰ আবেগ, অনুভূতি, দুখ, ভয় আদি ভাৱ প্ৰকাশ কৰে, এই ভাৱবোধক চিনডালে। ঠিক আছে, 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। বিশেষণৰ পৰা বিশেষলৈ পৰিৱৰ্তন কৰা। অক্ষম আৰু অধিক। বিশেষণ বিশেষ্য। অক্ষমক বিশেষ্যলৈ নিওঁতে বিষমতা, অধিক আধিক্য। ঠিক আছে, 7 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া শব্দকেইটা ই প্ৰত্যয় যোগ দি স্ত্ৰীলিংগ কৰিব লাগে। বান্দুৰা, বগা, বুঢ়া। ঠিক আছে, বান্দুৰা বান্দুৰী হ'ব, বগা বগী, বুঢ়া বুঢ়ী। ঠিক আছে, 8 নম্বৰ কুৱেশ্যনটো হ'ল বন্ধনী চিহ্ন। বন্ধনী চিহ্নডালে কি বুজায়? যে বন্ধনী চিহ্নডালে যদি কোনো কথা বেছি স্পষ্টকৈ বা অধিক গুৰুত্ব দি বুজাবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া এই বন্ধনী চিহ্নডাল ব্যৱহাৰ কৰা হয়। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো হ'ল অগ্নি শব্দৰ সমাৰ্থক কি হ'ব? অগ্নি শব্দৰ সমাৰ্থক হ'ব অনল। ঠিক আছে, 10 নম্বৰ কুৱেশ্যনটো হ'ল যি আনৰ অধীন নহয় এটা শব্দত প্ৰকাশ কৰিব লাগে, সেইটো হ'ব স্বাধীন। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আগন্তুক যিবোৰ ভিডিঅ' আপলোড কৰিম সেইবোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। ঠিক আছে।